যদি আপুনি ফাইনেন্সৰ জৰিয়তে কিবা এটা বাইক বা এখন গাড়ী লোৱাৰ প্লেনিং কৰি আছে তেন্তে আজিৰ ভিডিঅ'টোৱে আপোনাৰ পইচা বা টকা বচাব বন্ধু হয় ঠিকই শুনিছে কাৰণ মই জনামতে বা আপোনালোকেও হয়তো জানে ফাইনেন্সৰ মানুহবিলাকে কিবা না কিবা এটা ট্ৰিক কৰি হ'লেও মানুহৰ পৰা সদায় অলপ পৰিমাণৰ টকা হ'লেও লুটিব চেষ্টা কৰে এজন কাষ্টমাৰ যেতিয়া সিহঁতৰ ওচৰত যায় গাড়ী এখন লোৱাৰ বাবে সিহঁতে সদায় কেলকুলেট কৰে যে ডাউন পে'মেণ্ট কিমান দিব কিমান দিনৰ কাৰণে টেনিয়ৰ ৰাখিব ফাইনেন্সৰ আৰু ইএমআইটো কিমান আহিব তো সিহঁতে নিজাববীয়াকৈ কেলকুলেট কৰি কাষ্টমাৰক জনায় তাতেই লুকাই থাকে সিহঁতৰ আচল ট্ৰিকটো সিহঁতে কৰা কেলকুলেশ্যনবোৰ যদি এজন কাষ্টমাৰে নিজে কৰিলে হয় তে কিন্তু সিহঁতে ট্ৰিক কৰি পেলাই পইচা লুটিব নোৱাৰিলে হয় আজি মই আপোনালোকক দেখুৱাই আছোঁ এটা এপ সেই এপৰ জৰিয়তে আপোনালোকে কেনেকৈ এখন গাড়ীৰ অন ৰোড প্ৰাইচৰ পৰা আদি কৰি পেলাই কিমান টেনিয়ৰ ৰাখি কিমান পাৰ্চেণ্টেজ ইণ্টাৰেষ্ট দি পেলাই আপোনালোকে কিমান ডাউন পে'মেণ্ট কৰি পেলাই ইএমআই কিমান ৰাখিব পাৰিব গোটেইবোৰ তথ্য দেখুৱাই আছোঁ এইবোৰ তথ্য চাবলৈ বহুতকেইটা এপ আপোনালোকে প্লে ষ্ট'ৰত পাই যাব কিন্তু মই প্ৰিফাৰ কৰি আছোঁ গাড়ীৰ কাৰণে চাৰিচকীয়া বাহনৰ কাৰণে কাৰৱালে এপ আৰু দুচকীয়া বাহনৰ কাৰণে বাইকৰ কাৰণে বাইকৱালে এপ আপোনালোকে যদি এপটো ডাউনলোড কৰিব নোখোজে তেন্তে এইবিলাক এই এপকেইটাৰ যোনটো অফিচিয়েল ৱেবছাইট আছে তাত গৈও আপোনালোকে চাব পাৰিব বাইকৱালে হওক বা কাৰৱালে হওক গোটেইকেইটা এপত ছেইমেই হ'ব মানে প্ৰচেছটো আপুনি তথ্যবোৰ চোৱাৰ মই কাৰৱালে এপৰ জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ এখন গাড়ীৰ সবিশেষ ডিটেইলছ ফাইনেন্সৰ আপোনালোকে কেনেকৈ চেক কৰিব তে বলক চাই লওঁ কাৰৱালে এপটো ইনষ্টল কৰাৰ পিছত আপোনালোকে অ'পেন কৰি ল'ব আৰু অ'পেন কৰি পেলাই ইয়াতে চাৰ্চ বাৰত আপোনালোকে নিজে ল'ব খোজা গাড়ীখনৰ মডেল টাইপ কৰিব সাপোজ আপোনালোকে বালেনো ল'ব খুজি আছে মাৰুতি সুজুকি বালেনো ইয়াতে ক্লিক কৰি দিব ৰিজাল্ট অহাৰ পিছত আৰু গোটেইবোৰ মডেল অন ৰোড প্ৰাইচ সহ আহি যাব কিন্তু তাৰ আগতে আপোনালোকে ইয়াত অন ৰোড প্ৰাইচত গৈ পেলাই লোকেশ্যনটো আপোনালোকে চিলেক্ট কৰিব লাগিব আপোনাৰ নিজা ডিষ্ট্ৰিক্টটো মই গুৱাহাটী চিলেক্ট কৰিছোঁ কাৰণ গুৱাহাটীৰ যোনটো প্ৰাইচ আছে এইটো গোটেই অসমৰ ওপৰতে ডিপেণ্ড কৰিব অলপ কম বেছি হ'ব পাৰে চ' গুৱাহাটীৰ মতে মই প্ৰাইচ দেখুৱাই আছোঁ আপোনালোকক আৰু মই মডেল ল'ব খুজি আছোঁ মডেলৰ ডিটেইলছ ইয়াত গোটেইকেইটা আছে আৰু মডেলৰ লিষ্টকেইটা মই মডেল ল'ব খুজি আছোঁ জেটা মেনুৱেল মডেল ছাপ'জ এইটোৱে চবতকৈ বেছি মানে বিক্ৰী হোৱা বালেনৰ মডেল হয় চ' জেটাৰ মেনুৱেল ট্ৰান্সমিশ্যনৰ ভেৰিয়েণ্ট বালেনো মই ল'ব খুজি আছোঁ এতিয়া ইয়াতে আপোনালোকে চাব পাৰি আছে ইএমআই কেলকুলেটৰ বুলি এটা অপশ্যন আছে গাড়ীখনৰ স্পেচিফিকেশ্যন বা যিমানবোৰ যি ফিচাৰ্ছ আছে গোটেইবোৰৰ লিষ্ট ইয়াত আছে আপোনালোকে চাব পাৰিব কিন্তু আমি যিহেতু ইএমআইৰ বিষয়ে জানিব খুজি আছোঁ চ' এইটোহে জানিম চ' ইএমআই কেলকুলেটৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে যিমানটো ডাউন পে'মেণ্ট দিব খুজি আছে সেইটো ইয়াত এণ্ট্ৰি কৰি ল'ব ছাপ'জ মই 2 লাখ টকা এটা ডাউন পে'মেণ্ট দিব খুজি আছোঁ আৰু মই টেনিয়ৰ মানে কিমান বছৰ পৰ্যন্ত মই ফাইনেন্সটো ৰাখিম সেইটো ইয়াত এণ্ট্ৰি কৰিব লাগিব 7 বছৰ ৰাখিছোঁ ছাপ'জ আৰু ৰেট অফ ইণ্টাৰেষ্টটো মই 11 ৰাখিছোঁ এইটো ডিপেণ্ড কৰিব আপোনাৰ চিভিল স্ক'ৰ আৰু যোনটো ফাইনেন্সাৰৰ পৰা আপুনি লোনটো লৈ আছে সেইটো ফাইনেন্সাৰৰ লগত ছাপ'জ মই 11%ই ৰাখিলোঁ এতিয়া 2 লাখ টকা ডাউন পে'মেণ্ট কৰিলে আপোনাৰ টোটেল অন ৰোড প্ৰাইচ আছিলে গাড়ীখনৰ 9,36,800 টকা আপুনি ডাউন পে'মেণ্ট কৰিব 2 লাখ টকা একদম সবিশেষ ডিটেইলছ ইয়াত দিয়াই আছে 7,36,800 টকা হৈছে আপোনাৰ লোন এমাউণ্ট 7 বছৰৰ কাৰণে টেনিয়ৰ ৰাখিছে 11% আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট ইয়াতে আপোনাৰ যোনটো ইএমআই আহিব সেইটো 12,615 টকা প্ৰতি মাহে আপোনাৰ ইএমআই আহিব এতিয়া যদি মই ডাউন পে'মেণ্টটো অলপ বঢ়াই দি পেলাই আপোনালোকক দেখুৱাওঁ 3 লাখ টকা ছাপ'জ ডাউন পে'মেণ্ট কৰিছোঁ চাওক লোন এমাউণ্টটো কমি গ'ল 1 লাখ টকা আৰু আপোনাৰ ইএমআইও কমি গ'ল 10,903 টকা আপোনাৰ ইএমআই আহিব 7 বছৰৰ কাৰণে প্ৰতি মাহে ইয়াতে যদি আপোনালোকে ভিউত ক্লিক কৰে গোটেইবোৰ ডিটেইলছ আপোনালোকে চাব পাৰিব এই অৰেঞ্জ যোনটো বাৰ আছে
পাই ডায়েগ্ৰামটোৰ এইটো আপোনাৰ লোন টোটেল ৰেট অফ ইণ্টাৰেষ্ট মানে যোনটো ইণ্টাৰেষ্ট আপুনি এক্সট্ৰা পে' কৰি আছে 2,80,000 টকা আপোনাৰ এক্সট্ৰা দিব লগা হৈ আছে 7 বছৰৰ কাৰণে কিন্তু যদি আপুনি 5 বছৰৰ কাৰণে লৈ লয় চাব এই এমাউণ্টটো কমি যাব চাওক কমি গ'ল 1,93,000 টকা যিমান টেনিয়ৰ বাঢ়িব সিমান EMI কমিব কিন্তু আপোনাৰ ৰেট অফ ইণ্টাৰেষ্টটো মানে যোনটো এমাউণ্ট থাকিব এইটো বাঢ়ি যাব আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক কিবা এটা ইনফৰমেশ্যন প্ৰভাইড কৰিব পাৰিছোঁ যদি তেনেকুৱা হৈছে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু কিবা আপোনালোকৰ কোৱেৰি থাকিলে প্লিজ কমেণ্টত নিশ্চয় জনাব আপোনালোকৰ কমেণ্ট আৰু লাইকছবোৰ পালে আমি বহুত উৎসাহ পাওঁ আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে নেক্সট ভিডিঅ'ত পুনৰ এবাৰ লগ পাম ভাল কিবা এটা ইনফৰমেশ্যন লৈ পেলাই তেতিয়ালৈকে সুস্থ থাকক সুৰক্ষিত থাকক বাই বাই জয় আই অসম